এই ঘৰুৱা নিয়মটো এৰিবই লাগে। মানুহটো ঘৰুৱা নিয়মটো বল এই কিনাৰলৈ লৈ বলচোন। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? 2025 বৰ্ষটো একেবাৰে বেয়া মোৰ বাবে। আপোনালোকৰ বাবে কেনেকুৱা জনাবচোন। লগতে এইফালে জুবিন দাও নাই আমাৰ মাজত। তো চাৰিওফালে কিবা নহয় কিবা এটা ঘটনা ঘটিয়ে আছে। তাৰবাবে কি ক'ম আৰু, এই 2025 বৰ্ষটো যেনে তেনে পাৰ হওক তাকে ভাবি আছোঁ। আৰু বেছি মাহ নাই আৰু পাৰ হ'বলৈ। আৰু 2026ত কি দেখিবলৈ পাম নাজানো আৰু, ঈশ্বৰে জানে আৰু। কথাটো কি হ'ল বন্ধুসকল, আজি হ'ল 3 দিন হ'ল তাকে মনোজৰ মানে ককাক ঢুকাল। তাকে এপাক গৈ আহোঁ বুলি ভাবিছোঁ। আজি হ'ল মানে বয়সো হৈছিলেতো, তাৰবাবে ইমান এটা চলা ফুৰা কৰিব নোৱাৰে আৰু মানে। তো সেনেকৈ আৰু ঢুকাল সেইদিনাখন। তো গৈছিলোঁ। তো যোৱাৰ পিছত আৰু এতিয়া আজি যিহেতু তিলনি, তাৰ বাবে অকণমান টিং কেইখিলামান ওপৰত চালি বনাই দিওঁ বুলি ভাবিছোঁ। আৰু তাকে এতিয়া ওলাইছোঁ তালৈ এপাক গৈ আহোঁ বুলি। তো সেয়াই, ভিডিঅ'টো এনেকুৱা আৰম্ভণি কৰিছোঁ, চাই থাকিব। আৰু ঢুকুৱা দিনাখন অকণমান ভিডিঅ' কৰিছিলোঁ, যিহেতু ভিডিঅ' কৰিব মনে নাছিলে, হ'লেও স্মৃতি হিচাপে ৰখা হ'ব বুলি কোৱা হৈছিল বাবে কৰিলোঁ। তাকে চাওকচোন বাৰু কেনেকৈ লৈ যোৱা হৈছিলেনো। এই ঘৰুৱা নিয়মটো এৰিবই লাগে। মানুহটো ঘৰুৱা নিয়মটো বল এই কিনাৰলৈ লৈ বলচোন। লৈ বল। মানুহটো কিমান ঘূৰাই ফুৰিব। মনটো ঘূৰাব নালাগে, ঘূৰাব লাগে। এইফালে চিধা কৰ আৰু যা একেবাৰে চকল চিনা ক'ত নিয়ম পাইছে? সেইটোত লগাই শেষ হোৱাৰ পিছতহে ইয়াত লগাব লাগে। সেইটো মাতত লগাই পানী খাই থকা ধোঁৱা হৈ থাকে, কিবা কাঠ হয়। আহি দেখিলোঁ একদম যদিয়ে বাৰীখন ধুনীয়াকৈ চাফা কৰি থৈ দিছে। যদিও বাৰীখন ধুনীয়াকৈ চাফা কৰি থৈ দিছচোন। এই কি ক'ব আৰু, মই অহাত অকণ দেৰি হৈ গ'ল ন। তাকে আৰু এইফালে এয়া নাম গাই আছে ধুনীয়াকৈ। মানে কি, মই আহিছিলোঁ কাম কৰিবলৈ, তাকে এনেকুৱা অৱস্থাত আহিলোঁ। যিহেতু যদুহেঁতি গোটেইখিনি চাফা কৰি থৈ দিলে, এইফালে টিংখিনি উঠাব লাগে আৰু বাৰীখন চাফা ধুনীয়াকৈ কৰি থৈ দিছে। এতিয়া এইফালে নাম গাই আছে, নাম গাই
শেষলৈ কাম কৰা হ'ব হয় নাই ৰাতি 2টা বজাৰ পৰা কৰি আছো একদম হয় নেকি নাই একেদিন মই ইয়াৰ পৰা কেইটাত গ'লো বুলি ভাবিছোঁ তাত 11টা 11টাত গৈছোঁ এই 11টা ক'ত 9টা বাজিছে হা? 10টা বজা নাই 10টা বাজিছিলে 10টা এই 10টা বজা নাই তাকে এতিয়া তাকে মানে জাগিছিলোঁ ৰাতি সময়ত সেই আৰু জোনমণিয়ে কি কৈ আছে চবে বগা কিবা পিন্ধি আছে আৰু তই ক'লা পিন্ধি আহিছে বোলে মই কাম কৰিব আহিছোঁ যিহেতু মই গম নাই পোৱা নহয় হা মই কাম কৰিব আহিছে একদম পুৰা অপজিট কালাৰ পিন্ধি আছে চবেই বগা পিন্ধি আছে ক'লা জিলিকি গৈছে কাম আজি কেনেকৈ তেনেকৈ শেষেই হ'ল প্ৰায় তাকে আহি দেখিলোঁ যদিও ধুনীয়াকৈ কষ্টৰিক চোৱাচোন বাৰু মোক কি পুতলা লগাই সি দেখুৱাই আছে বাৰু তাকে আৰু সেয়াই আৰু নাম গাই আছে কি বনাইছ কি বনাই আছোঁ বাৰু কচোন ভিডিঅ' বনাইছোঁ আকৌ চাবলৈ পামনে আজিয়ে পাবি আজিয়ে তাকে বিশ্বাসে নকৰে মই যে ভিডিঅ' বনাওঁ বুলি বনাম আৰু এতিয়াৰ পৰা সেয়া আৰু চাই থাকক গৰম গাখীৰ হোৱালে আনিব কালি গাখীৰখিনি গৰম কৰি দিলে মায়ে কিলনটো ধুনীয়াকৈ হৈ গ'ল যিহেতু ধুনীয়াকৈ পাৰ হ'ল হয় নাই এতিয়া ভালেই হ'লে তাকে আৰু লগতে আমাৰ যিটো দা বহুত দিনৰ মূৰত দেখা পালোঁ আজি বহুত দিনৰ পিছত আজি ঘটনাটো গম পাই আহিলোঁ মাত লগাবলৈ তাকে যিটো তাৰ ঘৰ বনাত ব্যস্ত আছে চাগে একেবাৰে ব্যস্ত আজিকালি লগ নোপোৱা হ'ল ব্যক্তিগত জীৱনক লৈ ব্যস্ত হৈ আছে যিহেতু সপোন দেখিছে বহুত কিবা কিবি ইমানো ব্যস্ত নহয় মানে গমহে পোৱা নাছিলোঁ তাকে আজি মানে কি হ'ল নিৰ্মলো খবৰ নাই দিয়া এই ফেচবুকত ফটো এটা চাইহে গম পালে আৰু মানে যিটো দা তাকে গম পাই লগে লগে আহিলোঁ আজি সেয়াই আৰু এতিয়া বাকীখিনি কাম কৰিব লাগিব তাকে আৰু চবেই লাগি ভাগি কৰিম ভালকৈ হয় ঠিক আছে অলপ বাকলি দিব ন হীৰাদাৰ গাড়ীটো ভাল লাগে ন চাই কিবা এটা বহুত ভাল লাগে মোৰখনে হয় কিন্তু ভিতৰৰ পৰা হয় বাহিৰৰ পৰা নহয় বহুত ভাল লাগে এখন একদম বহুত বিয়া যেন লাগে গাড়ীখন মই বা কেতিয়াবা ল'ব পাৰোঁ যেতিয়া বিয়া পাতিবি ন তেতিয়া তই ধাৰ উন্নতি হ'বি মোৰ কথাটো মনত ৰাখ তই কাৰণ তই এনেকুৱা মাইকী ল'ব লাগিব তোতকৈ মানে অলপ বেছি চোকা আৰু কামিয়াল মই নহয় মানে তেতিয়া তই মানে শুই থাকিব নোৱাৰিবি তেতিয়া